हेलो एभ्रिवान সকলোলৈকে নমস্কাৰ জনাই মই মধুমিতা অন্য এটি ৰেচিপি লৈ আহিছো। মই আজি বনাম লোকেল কুকুৰাৰ মাংস। এই মাংসখিনি মই প্ৰথমতে মেৰিনেট কৰি লম। এয়া প্ৰথম পিয়াজ দি দিছো। পিয়াজ কেইটা মই অলপ ডাঙৰ সাইজৰ লৈছো। দুটা পিয়াজ এয়া দিছো হালধি আৰু এয়া সোৱাদ অনুসৰি নিমখ দিছো। জিৰা পাউডাৰ এয়া ধনিয়া পাউডাৰ এয়া মিঠাতেল। এইখিনি মই ভালদৰে মিক্স কৰি লম আৰু আধা ঘণ্টা মই ৰাখি দিম। এয়া মিক্স কৰা হৈ গ'ল। আধা ঘণ্টা হোৱাৰ পিছত আন এখন কেৰাহীত তেল গৰম কৰি মই আলুখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছো। মোৰ এয়া আলু ফ্ৰাই হৈ গ'ল। একেখিনি তেলতে মই এতিয়া তেজপাত দিছো। শুকান জলকীয়া দি দিছো। এয়া পাঁচফোৰণ অলপ এয়া নহৰু আৰু আদা আৰু এয়া গোটাই গোটাই লং ইলাইচি আৰু ডালচেনি কেইটামান মই দি দিছো। মেৰিনেট কৰি থকা মাংসখিনি ইয়াতে এতিয়া মই মিক্স কৰি দি দিছো। মাংসখিনি ভালদৰে মই ভাজি থাকিম যাতে তেলখিনি মাংসৰ পৰা অলপ এৰি দিয়ে। মাংসখিনিৰ পৰা তেলখিনি অলপ এৰি গৈছে। এতিয়া মই ইয়াতে ফ্ৰাই কৰি থৈ দিয়া আলুখিনি মিক্স কৰি দিম। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক অলপ হ'লেও চাই ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি মই এতিয়া অলপ সময় ভাজি ৰাখিম। ভাজি ভাজি এয়া কালাৰটো আহিছে। এনেদৰে ভাজি থাকিলে কালাৰটো নিজে আহি যায়। এক্সট্ৰাকে কালাৰৰ প্ৰয়োজন ইয়াত নহয়। এয়া মই জালুক অলপ দিছো। মই ইয়াত জলকীয়া ব্যৱহাৰ কৰা নাই, জালুকহে মই ব্যৱহাৰ কৰিছো।
জালুকখিনিও অলপ ভাজ খালে এতিয়া ভাজ খোৱাৰ পিছত মই ইয়াত গৰম পানী অলপ মিক্স কৰি দিম যাতে জালুকৰ ৰসটো এই পানীখিনিতে ওলাই যাব আৰু মাংসখিনিও ভালদৰে সিজি যাব। এইখিনি উতলি থাকোঁতেই মই এতিয়া অলপ গৰম মছলা মিক্স কৰি দিছোঁ। এয়া উতলি উতলি পানীটোও কমি আহিলে, কালাৰো আহি গ'ল আৰু মোৰ মাংসও সিজি গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকৰ যদি খোৱা নাই এনেকৈ বনাই নিশ্চয় খাই চাব। আজিলৈ আহোঁ, নমস্কাৰ।